খামৰু বুলি কয় খামৰু খামৰু আহি পাইছো সেই আচৰিত বাজাৰখন যিখনৰ নাম হৈছে আই লাভ ইউ বাজাৰ আমি আছো আই লাভ ইউ বাজাৰত আৰু এইবিধ বস্তু আপোনালোকে কি গম পায় না এইবিধ হৈছে মিছা মাছ আৰু ৰাইজ এইটো লটি শাক বুলি কয় এই শুকান মাছ এটাও আছে আৰু এইটো ব্ৰাহ্মণ শাক ব্ৰাহ্মী শাকো আছে এইফালে ব্ৰাহ্মী শাক আৰু এইখন হৈছে মাছৰ বজাৰ এইফালে ব্ৰাহ্মী শাক কিমানকে 10 টাকা মুঠা এবাৰ আমি বস্তু ল'ম আৰু ৰাইজ এইফালে এই পাতাৰ শাক আপোনালোকে কি বুলি কয় বা নাজনো এই 20 টাকা মুঠা খামৰু বুলি কয় খামৰু খামৰু বিলাহী যেনে ইউ এনে খাৱা বিলাহীৰ দৰে টেঙা টেঙা ৰাইজ এইটো কিবা খামৰু বুলি কয় এইটো বিলাহীৰ দৰে বস্তু এইটো নাজানো বাৰু আপোনালোকে কমেণ্টত জনাবচোন এইটো আপোনালোকৰ ফালে কি বুলি কয় ৰাইজ এই বজাৰখন মূলতঃ এতে হৈছে থলুৱা খাদ্যৰ থলুৱা শাক পাচলি থলুৱা মাছ এতে এভেইলেবল পাব আৰু আপোনালোকৰ এই ব্লগটো চাই কেনে লাগিল যদি ভাল লাগিল কমেণ্ট এটা কৰক আৰু আজিলৈকে মই ইমানতে এৰো